আসসালামু আলাইকুম এভৰিৱান সন্ধ্যা সময়ত ভোক লাগিলে তাকে গৈ চাইছোঁ কিটচেনত কি আছে দেখিলোঁ সাবুদানা আছে আৰু ৰাগীৰ আটা আছে মই ভাবিলোঁ সাবুদানা দি ক্ষীৰ বনাওঁ আৰু ৰাগীৰে যিটো আছে ৰুটি বনাম ক্ষীৰ আৰু ৰুটি খাম আৰু এইখিনি অলপ অলপ পানী দি খচি ল'ব লাগে আৰু বেলনা দি আমি বেলিব নোৱাৰোঁ বেলিলে কাৰণ ফাটি যাব সেইকাৰণে অলপ অলপ মানে হাতত পানী দি এনেকৈ উল্টা পুল্টা কৰি কিনে ৰুটিখন বেলিব লাগে আৰু বেছি ডাঙৰ ডাঙৰ নাই হোৱা বেছি ডাঙৰ কৰিব গ'লেও মানে ফাটি গৈছে সেইকাৰণে সৰু সৰুকৈ থৈছোঁ আৰু এয়া মোৰ ক্ষীৰ ৰেডি হৈ গ'ল এইফালে মিল্ক মেড দি দিলোঁ মোৰ এইফালে বেলা হৈ গ'ল মা হেল্প কৰি দিলে আৰু মিলেটৰ কথা কিমান মানে কি ক'ম ইমানেই বেনিফিট আছে আমাৰ কাৰণে যে মিলেটত চব পোৱা যায় মানে কেলছিয়াম হওক ভিটামিন হওক বা ওমেগা 3 লগে পোৱা যায় আৰু ইয়াৰ ডাইটিং কৰা চবৰ কাৰণেতো খুবেই ভাল কেলৈ কম খালেই পেটটো ভৰি যায় আৰু ডাইটিঙো কৰা হৈ যায় আৰু যিখিনি পাবলগীয়া আমাৰ শৰীৰত সেইখিনি পোৱা যায় এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল অকণমান ডেক'ৰেশ্যন বুনিয়াই দি দিলোঁ আজিলৈ আহিছোঁ বাই